তো সেই গাইজ কি খবৰ আপোনালোকৰ, আশা কৰোঁ সকলোৱে ভালেই। বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আপোনালোকৰ মাজতে আহি গৈছোঁ। যিহেতু আছাম পুলিচৰ ৰিজাল্ট দিলে আৰু আপোনালোকৰ কেনেকুৱা হ'ল ক'ব, আৰু যোনসকলৰ বেয়া হৈছে সিহঁতেও ক'ব মোৰ বেয়া হ'ল বুলি। আৰু আপোনালোকে ভাগি নপৰিব বেয়া হোৱাখিনি, আকৌ নেক্সট টাইম বহুত ভেকেঞ্চি আহি আছে। ছেকেণ্ড লিষ্ট হয়তো নেমাৰিব পাৰে, এক্সাম পিছুৱাই দিলে, আৰু ছেকেণ্ড লিষ্ট মৰাটো বহুত আশা টানেই। মামাই ক'লে কি ছেকেণ্ড লিষ্ট নেমাৰোঁ, আৰু বহুতো কম্পিটিশ্যন বহুত হৈ গৈছে, সেইকাৰণে হয়তো কাট অফ বেছি গৈছে। আৰু ডিব্ৰুগড় ডিষ্ট্ৰিক্টতো বহুত কাট অফ বেছি গ'ল, আপোনালোকে হয়তো গম পাইছে, আৰু চব ডিষ্ট্ৰিক্টৰ কাট অফ বহুত বেছি গৈছে। ভবাতকৈও যিমানখিনি ভাবাতকৈও মানে বহুত বেছিয়ে কাট অফ গ'ল। এইটো হয়তো এবাৰ ফাৰ্ষ্ট টাইম হ'ব ইমান কাট অফ যোৱা। মই ডিষ্ট্ৰিক্টকেইখন আপোনালোকে গম পাইছে যে ক'ত ক'ত কিমান কাট অফ গৈছে। হায়েষ্ট ধেমাজি, বাক্সা, সেইবোৰ চবতে ইমান হায়েষ্ট কাট অফ গৈছে। আপোনালোকে গম পাইছে কম্পিটিশ্যন কিমান বেছি হৈছে। আৰু যোনসকলে পাছ কৰিছে হয়তো আপোনালোকে ভালকৈ পঢ়ি থাকক, ৰিটেনতো বহুত হাই কাট অফ যাব পাৰে ডাইৰেক্ট মেৰিট লিষ্টত। সেইকাৰণে আপোনালোকে ভালকৈ পঢ়ি থাকক, অকণো টাইম আপোনালোকে ৱেষ্ট নকৰিব। আৰু মোৰো কথানো কিন্তু কম, আপোনালোকে গম পাইছে আমাৰ ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ কিমানটো কাট অফ গ'ল। মোৰ কথা বাৰু নকওঁ, আপোনালোকৰ কেনেকুৱা হ'ল জনাব, আৰু কাৰ ভাল হৈছে কমেণ্ট কৰি জনাব কোন ডিষ্ট্ৰিক্টৰ হয়। বেলেগ আৰু আপোনালোকে যাৰ নাম নাহিলে আপোনালোকে ভাগি নপৰিব, বেলেগ পষ্ট আহি আছে, আৰু আপোনালোকে সেইবোৰত এপ্লাই কৰিব। যিহেতু মামাই কৈছে যে আৰু পষ্ট বহুত আহি আছে। আপোনালোকে গম পাইছোঁ যে আপোনালোকৰ নাম নহয়, ইমান ভাল মাৰ্ক এটা পায়ো নাম নাহিলে কিনো ক'ব। সেইটো আপোনালোকে গম পাইছেই যে হয়তো আপোনালোকেও বেছি নম্বৰ কোনোবাই পালে, সেইকাৰণে আপোনাৰ নাম নাই অহা। আপোনালোকে টেনশ্যন নল'ব, কষ্ট কৰি গৈ থাকক। আৰু এতিয়া যোনসকলৰ নাম আহিছে এইটো 50% শেষ হৈছে, আৰু 50% আছেই। সেইকাৰণে আপোনালোকে ইমানো হেৰি নহ'ব, পঢ়ি থাকক ভালকৈ, নিজকে বেষ্ট দিবলৈ ট্ৰাই কৰক। যোনসকলৰ নাম আহিছে ভালকৈ পঢ়ি থাকক, আপোনালোকে টাইম ৱেষ্ট নকৰিব, ভালকৈ পঢ়ি থাকক যাতে এক্সামটো ভালকৈ দিয়ে, তাৰে কামনা কৰিলোঁ। আৰু ভালেখিনি পষ্ট আহি আছে, ADRE 3.0 আহি আছে, ফৰেষ্ট গাৰ্ড আহিব। বহুতে কৈছিলে কি কাট অফ বহুত কমটি যাব, কাট অফ ইমানটো যাব। মই কাট অফৰ ভিডিঅ'ক লৈ অকণমানো ভিডিঅ' বনোৱা নাছিলোঁ। আপোনালোকে গম পাইছে যে ইমানটো কাট অফ পালে ডাইৰেক্ট নাম আহিবই। আপোনালোক এটাই কৈছিলোঁ, কাট অফ মাৰে বা কম যায় বেছি যায় সেইটো আপোনালোকৰ মেটাৰ নকৰে, আপোনালোকে যিমান পাৰে পঢ়ি থাকক। সেইকাৰণে পঢ়াটো কোনো অথলে নাযায়। সেইকাৰণে এতিয়া আপোনালোকে যদি কাৰোবাৰ নামো অহা নাই, তেন্তে আপোনালোকে নেক্সট টাইম যেতিয়া ভেকেঞ্চি ওলাব আপোনালোকে পঢ়ি থাকক, তাতকৈ বেষ্ট দিবলৈ পাৰিব, যাতে ফিজিকেলটো পাৰিব, ৰিটেনটো পাৰিব। সেইটোৱে কামনা কৰিলোঁ। যাৰ নাম নাই অহা আপোনালোকে পঢ়ি থাকক, ধুনীয়াকৈ পঢ়ি থাকক, মন বেয়া নকৰিব। ভাল বেয়া থাকিবই যিকোনো বস্তু এটাত হ'লেও। সেইকাৰণে আপোনালোকে এইবাৰ নহ'লে কি হ'ব, নেক্সট বাৰ হ'ব। ট্ৰাই কৰি থাকক, যিমানলৈকে বয়স আছে তিমানলৈকে ট্ৰাই কৰি থাকক। ময়ো কৰি থাকিম তেনেকৈ, ময়ো নিজকে বেষ্ট দি থাকিম। আপোনালোকেও হাৰ মানি নিদিব, যিমানলৈকে বয়স থাকে তিমানলৈকে আপোনালোকে কষ্ট কৰি থাকক। নেক্সট ভেকেঞ্চি আকৌ আহি আছে। তো আজিৰ ভিডিঅ'টো ইমানেই, বহুত দিনৰ মূৰত এটা ভিডিঅ' দিলোঁ আপোনালোকৰ মাজলৈ, কেনেকুৱা লাগিছে জনাব। যদি ভিডিঅ'টো লাষ্টলৈকে চাই আছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ এটা নেক্সট ভিডিঅ'লৈ আপোনালোকৰ মাজত আহিম। তো বাই বাই।